ধৰণে দৰ্শকে আদৰি ল'ব বুলি ভাবিছে কিমানটা ছবিগৃহত মুক্তি লাভ কৰিব এবাৰ প্ৰায় গোটেইকেইখন ছবিগৃহত মুক্তি লাভ কৰিব এণ্ড ইনফেক্ট আমি কল পাইছোঁ নাহাৰলাগুন ইটানগৰটো ৰিলিজ কৰিবলৈ গতিকে সেইকেইটা হলতো ৰিলিজ হ'ব এণ্ড ইয়াৰ পিছৰ সপ্তাহত আমি ৰেষ্ট অফ ইণ্ডিয়াত ৰিলিজ কৰিবলৈ চেষ্টা কৰিম এণ্ড আমি এবাৰ কমপ্লিটলি নেক্সট লেভেলৰ কাম কৰিবলৈ চেষ্টা কৰিছোঁ লোকেল কুমফু 1ৰ পৰা নেক্সট লেভেল আছে লোকেল কুমফু 2 এণ্ড এই গোটেইকেইটা নেক্সট লেভেল এতিয়া লোকেল কুমফু 3 কৰিবলৈ চেষ্টা কৰিছোঁ জাষ্ট এজ এন এক্সাম্পল দিব যাওঁ যদি লোকেল কুমফু 1ৰ গোটেইখিনি বাজেট যি আছিল তাতকৈ দুগুণ আমি খৰচ কৰিছোঁ অকল কষ্টিউমছৰ ওপৰত সেইকাৰণে আমাৰ লুকটো খুব ভাল হৈছে বুলি মই ভাবোঁ এণ্ড প্ৰডাকশ্যন ভেলিউ লেভেল উঠাই দিছোঁ এণ্ড ষ্টৰী লেভেলতো বহুত এটা ইম'চনেল ষ্টৰী দিবলৈ আমি চেষ্টা কৰিছোঁ যাতে গোটেইখিনি এলিমেণ্টছ থাকক একশ্যনটো আছেই ড্ৰামা ৰোমেন্স এণ্ড ট্ৰেজেডি এণ্ড অফক'ৰ্ছ কমেডিটো থাকিবই য়েছ চ' সেইকাৰণে আমি ভাবিছোঁ যে ৰাইজে আমাক সিমানেই মৰম দিব আমি আমাৰ ফালৰ পৰা পূৰা চেষ্টা কৰিছোঁ এতিয়া ৰাইজৰ ওপৰত কথা সকলোকে আমন্ত্ৰণ জনাইছোঁ ছেপ্টেম্বৰ 5 তাৰিখে শিক্ষক দিৱসত চিনেমাখন চাবলৈ শিক্ষক দিৱসৰ দিনা কিয় লোৱা হ'ল কাৰণ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যিটো সম্পৰ্ক আছে সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট ৰিলেশ্যনশ্বিপ ফিল্মখনৰ কাহিনীত সেইকাৰণে আমি আগৰ পৰাই ভাবি থৈছোঁ যে যদি বাই চান্স টিচাৰ্ছ ডেত আমি ৰিলিজ কৰিব পৰা সুবিধাটো পাই যাওঁ সেইদিনাই আমি কৰিম আৰু সৌভাগ্য আমি সেইদিনাই পাই গ'লোঁ বাজেট কিমান লোৱা হৈছিলে এই চিনেমাখনত এতিয়া যি ঘাম দেখি আছা সেইখিনি বাজেটৰ কথা ভাবি পেলাই ওলাই নেকি বাজেটটো আই থিংক আৰামছে 60-70 মান চুই দিব গোটেই ৰিলিজৰ পাব্লিচিটি গোটেইখিনি মিলাই পেলাই